হে এভৰিৱান এতিয়া চিয়ৰ হৈ পৰিছে এক্সাম কেনসেল হোৱাটো তোমালোকে ইতিমধ্যে গম পাইছা অফলাইন এক্সাম কণ্ডাক্ট নহয় অফলাইন মাধ্যমত SSLC আৰু SS পৰীক্ষা কণ্ডাক্ট নহয় এতিয়া কি হ'ব কি আপডেট পালো সঠিক গোটেই ভিডিঅ'টোত কভাৰ কৰিম অথনি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ কিন্তু তাত কেইটামান টপিক কভাৰ কৰা নহ'ল যেকিটা এতিয়া মই গম পাইছোঁ সেইটো কাৰণে এতিয়া নতুনকৈ ভিডিঅ'টো বনাইছোঁ সম্পূৰ্ণকৈ চাই যাবা গোটেইখিনি আপডেট পাই যাবা এতিয়া মেইন কথা হৈছে তোমালোকৰ এতিয়া ডিচিশ্যন লৈ আছে মানে তেওঁলোকে আলোচনা কৰিছে যে হয়তো তোমালোকৰ অপেন বুক সিস্টেমত পৰীক্ষা হ'ব পাৰে তোমালোকক ঘৰে ঘৰে প্ৰভাইড কৰিব পাৰে কুৱেশ্যন পেপাৰ আৰু নিৰ্দিষ্ট টাইমত কুৱেশ্যন কৰি পেলানি সলভ কৰি তোমালোকে আকৌ জমা দিব লাগিব হেতু কৰিব পাৰে 18 তাৰিখে সিওৰ হৈ যাব কি কৰে আৰু এটা অপচন দিছে নহলে পাষ্ট ইয়াৰৰ মাৰ্ক চাই পেলানি CBSE ইতিমধ্যে তেওঁলোকে উলিয়ালে যে তেওঁলোকে আগৰ বছৰৰ নম্বৰ চাব আৰু কৈছে যে প্ৰিন্সিপাল বোৰে প্ৰতিজন ষ্টুডেন্টৰ আগৰ বছৰৰ নম্বৰ চাই তেওঁলোকক পাৰ্সেন্টেজ দিব এতিয়া কি হয় কোনটো হয় নাজানো তোমালোকে কোনটো হলে ভাল পাবা বা কোনটো হলে বেয়া পাবা কমেন্ট কৰি জনাবা বুলি আশা থাকিল আৰু এটা কথা কৈতো বহুতে মোক এতিয়া আজি ৰাতিপুৱা এতিয়া ফোন কৰিছে যে এক্সাম কেনসেল হোৱাৰ চান্স আছে নে নাই তোমালোকে নিজে চোৱা অফলাইন স্বাস্থ্য বিভাগে এতিয়া কৈ দিলে আমি অফলাইন এক্সাম পাতিবলৈ নিদো অফলাইন এক্সাম হ'ব নালাগে গতিকে অফলাইন এক্সাম যদি নহয় এটো ইংগিত এটো এক্সাম কেনসেল হ'ব কাৰণ অনলাইন মাধ্যমত পাতিব নোৱাৰো বুলি আগতেই আমাৰ স্বাস্থ্য মানে শিক্ষা বিভাগে কৈ থৈছে আমাৰ অসমত অনলাইন পৰীক্ষা পতাটো কোনো পধ্যে সম্ভৱ নহয় গতিকে ইয়াৰ এটা ইংগিত তোমালোকৰ এক্সাম কেনসেল হ'ব কিন্তু 18 তাৰিখেহে সিওৰ ওলাব কি কৰে 18 তাৰিখে যদি কিবা এটা ভাল অপচন উলিয়াই দিয়ে যে আমি ধৰ 1 ঘণ্টা পৰীক্ষা পাতি দিম তেতিয়া নাজানো কিন্তু বৰ্তমানলৈকে যিখিনি আপডেট পালো সেইখিনি সম্পূৰ্ণ এটা ইংগিত এটাৰ ফালে পইণ্ট কৰিছে যে এক্সামখিনি কেনসেল হ'ব বোৰ্ডৰটো বা বোৰ্ডেও ভিতৰি আলোচনা কৰি আছে আৰু আমাৰ অতনু ভূঞা ছাৰৰ এটা টুইট দেখুৱাইছে তোমালোকক চাই লোৱা টুইটটোত কি লিখিছে তেওঁ কৈছে যদি মানে এক্সাম কেনসেল হ'লে তোমালোকক ঘৰত প্ৰভাইড কৰিব পাৰে কুৱেশ্যন পেপাৰ তেতিয়াহ'লে এক্সাম কেনসেল হ'ব আৰু অপেন বুক সিস্টেম ছত্তীশগড় বোৰ্ডে ফলো কৰিছিলে অপেন বুক সিস্টেমত পৰীক্ষা তোমালোকে কি ভাবি মানে ভাল পাবা নে বেয়া পাবা অপেন বুক সিস্টেমত হ'লে কমেন্ট কৰি জনাবা আৰু আজিৰ দিনটোত বহুত কেইটা আপডেট আহিব বুলি শুনিছোঁ গতিকে আজিৰ দিনটোত কি কি আহে জনাই দিম আৰু 18 তাৰিখেতো চিওৰ জনামেই তেতিয়ালৈকে তোমালোকে ইমান টেনশ্যন নকৰিবা আমাৰ যি ষ্টুডেণ্টখিনি প্ৰটেষ্ট আছিলে ষ্টুডেণ্টখিনিয়ে যি বিচাৰিছিলে কেনসেল হোৱাটো সেইটো এতিয়া মানে আমি উইন বুলিয়ে ক'ব লাগিব কাৰণ অফলাইন এক্সাম কণ্ডাক্ট নকৰোঁ বুলি চিওৰ কৈ দিছে মানে স্বাস্থ্য বিভাগে কৈ দিছে যে আমি অফলাইন এক্সাম কণ্ডাক্ট কৰিবলৈ নিদিওঁ কাৰণ এই পৰিস্থিতি বেয়া 7-8 লাখ ষ্টুডেণ্টে পৰীক্ষা দিব টিচাৰখিনি আছে সেই গোটেইখিনি লৈ পৰীক্ষা পতাটো কোনো পধ্যে সম্ভৱ নহয় এতিয়া গতিকে কি কৰে 18 জনলৈ অপেক্ষা কি ভাল এটা নিউজ যাতে পাওঁ এইটোৱে আজিৰ ভিডিঅ' আছিল তোমালোকক আপডেটখিনি জনাই দিলোঁ আৰু তোমালোকে যদি কিবা সুধিব বিচাৰিছা তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক এটা আছে মানে ইনষ্টাগ্ৰামৰ তাত গৈ ফ'ল' কৰি মোক কিবা কিবি সুধিব পাৰিবা কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে সুধিব পাৰিবা আৰু এটা কথা কৈ দিওঁ তোমালোকে এটাই কওঁ যদি কোনোবা SS ফাৰ্ষ্ট ইয়েৰত ছায়েন্স পঢ়িম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে ছায়েন্সৰ কাৰণে ফিজিক্সৱালা এতিয়া নতুন যদি মেডিকেল ইঞ্জিনিয়াৰিং যাব খুজিছা তেতিয়াহ'লে ফিজিক্সৱালাৰ ফালৰ পৰা নতুন বেটছ উলিয়াইছে ফিজিক্সৱালা এপটোত গৈ ভালকৈ তুমি বেটছটো চাই লোৱা তেওঁলোকে কাৰণ আৰম্ভ কৰি দিলে কাৰণ CBSE খিনিওতো আৰম্ভ কৰিছে গতিকে তোমালোকে যদি কোচিং ল'ম বুলি ভাবিছা ফিজিক্সৱালা তোমালোকে এতিয়াই জইন হৈ লোৱা নহ'লে তোমালোকৰ বহুত থাকি যাবা সেইটোৱে কথা আজিলৈ ধন্যবাদ আজিলৈ ইমানেই